শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি আপোনালোকৰ মাজলৈ আহিছোঁ আন এটি ভিডিঅ'ৰে স্বাগতম জনাইছোঁ। আজি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ তিথি, শ্ৰীমন্ত শংকৰদেৱ তিথি, আৰু সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে মই সকলোকৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগলৈকে মোৰ ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ, আৰু চাই থাকক। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আপোনালোকে, আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু বহুত ধুনীয়া সুন্দৰ এটা নাম কীৰ্তনৰ ভিডিঅ'টো আমাৰ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ তিথিৰ কাৰণে এটা মই ভিডিঅ' বনাইছোঁ। আপোনালোকে স্কিপ নকৰে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব দেই। আৰু আহি আছোঁ, আৰু এয়া আহি নামঘৰ পালোৱে, আৰু আমাৰ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ এয়া পালোৱে। নামঘৰ ফালে ভাইটি এজনে হাই দিছে, আৰু এয়া ৰেডি কৰি আছে যাবৰ কাৰণে প্ৰচেশ্যন। এতিয়া বৰ্তমান নামঘৰ সোমালোঁ, নামঘৰ সোমাই একে অকণমান ভিডিঅ' কৰিছোঁ, আৰু ৰাইজ আহি পালেহি। আৰু ভাগৱত শোভাযাত্ৰাৰ কাৰণে সকলোবিলাকেই আহিছে, ৰাইজৰ মানুহ। আৰু ইফালে মহিলাখিনি বহি আছে, আৰু ইফালে ল'ৰাখিনি, আৰু ইফালে মাইকখন ৰেডি কৰি আছে বৰ্তমান, আৰু কৰি আছে। ভাগৱত শোভাযাত্ৰা হ'বই আৰু আৰম্ভ অকণমান পাছত। এয়া আমাৰ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ যিটো বৰাক উপত্যকাৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰ, আৰু এয়া ভাগৱত শোভাযাত্ৰাৰ সেৱা কৰিছে। এতিয়া ষ্টাৰ্ট হ'ব ভাগৱত শোভাযাত্ৰা। এটি আছে, এতিয়া ভাগৱতখন লৈছে মাথাত, আৰু এতিয়া ভাগৱত শোভাযাত্ৰা ষ্টাৰ্ট হৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ।
আমাক দেখে না ইউটিউবত ওলাবি ভালে হাই হাই ভিডিঅ' চোৱাৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈ ইমানতে ভাগৱত শোভাযাত্ৰা শেষ হৈছে আৰু আমি এতিয়া দৈ চিৰা খালোঁ আৰু নেক্সট ভিডিঅ'ত আহি আছোঁ মই আকৌ পাৰ্ট 2 আজিলৈ ইমানতে বাই বাই আকৌ নেক্সট ভিডিঅ'ত আহি আছোঁ